So alright guys, welcome back more channel J4 Jhakas family ফালৰ পৰা বিহুৰ শুভেচ্ছা থাকিল। আজিৰ পৰা আমি বিহু মাৰিম। বিহু মৰা আগত মই বিহু ভিডিও দেখুৱা আগত আপোনালোকক বিহু প্ৰেক্টিছৰ ভিডিও সৰু কিছুমান দেখাবলৈ চেষ্টা কৰিম। যদি ভিডিও ভাল লাগে লাইক, শেয়াৰ, কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। Guys, এতিয়া আমি বিহু মাৰিবলৈ গৈ আছো। আমাৰ গাঁৱতে মাৰিম আজি ন। আজি আমি ভাল লাগে লাইক, কমেন্ট, শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ঘণ্টা বটমটো দবাই দিব। তো এতিয়া বিহুটো চাওক। এতিয়া আমাৰ টিমটো এইফালে ৰৈ আছে, কিবা আলোচনা কৰি আছে ইয়াত। কোন তো আমি ওলাই আছো। আহিলে আৰু দুটা বিহু না। এইটো আমাৰ হিৰক দুটি পেপা বজাই আছে। কৃষ্ণ হৰি
গামোচা এখন দি আমাৰ মাজৰ পৰা তেওঁক বিদায় বুলি কোৱা নহয়, সন্মানিত এটা কৰিবলৈ জনালোঁ। পঞ্চায়ত বিহুৰ যিমান সদস্য আছে সকলোৰে ফালৰ পৰা তোমাৰ উত্তৰ ভৱিষ্যতৰ উন্নতি কামনা কৰি পেলাই যাতে আমি যিটো তুমি মহান উদ্দেশ্য লৈ পেলাই আগবাঢ়িছা দেশ মাতৃ সেৱাৰ হেতুকে সেইটো যাতে সুকলমে তুমি সফলতাৰে আমাৰ গাঁৱৰ তথা আমাৰ অঞ্চলৰ নামটো সুকলমে কঢ়িয়াই আনা তাৰে আমি আশা কৰোঁ। আৰু তোমাৰ অনাগত ভৱিষ্যতৰ আমি সকলোৱে কামনা কৰি পেলাই ভগৱানৰ ওচৰত আমি সেৱা ভাগ লৈ পেলাই চবেই সন্মান সেৱাৰ ভাগ লৈছোঁ।